হাই এভৰিৱান, গুড ইভিনিং। আপোনালোকে এতিয়া কি কৰি আছে বাৰু? আপুনি চাহ পানী খালেনে? আমিও এতিয়া চাহ পানী খাম আৰু তাৰ আগতে ভাবিছোঁ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ কাৰণে। ভিডিঅ'টো পিছে আপোনালোকৰ কাৰণেকে পাব। এয়া কাপোৰ আনিছিলোঁ, থান কাপোৰ, আৰু আনিছিলোঁ ৰুমাল বনাবৰ কাৰণে দুটা কালাৰত। আৰু এয়া মই পিংক কালাৰৰ ৰুমালখিনি বনাবলৈ ওলাইছোঁ। ৰুমালখিনি মায়ে জোখত কাটি দিছে। তাৰপিছত দুখন ৰুমাল চিলাইও দিলে, ছাইডৰ চিলাইটো, আৰু মই এতিয়া ফুল তুলিম। আৰু ইয়াতে টোটেল 8খন ৰুমাল হৈছে। আৰু আপোনালোকৰ লগত ইয়াৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি গৈ থাকিম চিৰিজ ৱাইজ, আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ। ইয়াৰ ফুলকেইটা আঁকি লৈছোঁ, ডিজাইনকেইটা কেনেকুৱা লাগিছে জনাব। আৰু ইফালে গোলাপ ফুলটো ইমান ধুনীয়া লাগিছে নহয়নে? গোলাপ ফুলৰ ডিজাইনটো অকণমান এইবাৰ বেলেগ ষ্টাইলৰ লৈছোঁ। আৰু এইফালে এইটো অকণমান বুকে টাইপৰ, খুব ধুনীয়া ডিজাইনটো। আৰু মই পিছে ইয়াতে কি চিলাই কৰোঁ চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাব লাগিব। ইফালে ফ্ৰেমত ধুনীয়াকৈ ফিটিং কৰি ল'লোঁ ৰুমালখন, আৰু এতিয়া চিলাম। আপোনালোকে ভিডিঅ'টো অহাকালিকৈ পাব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই কিনে মৰম দিব। ফোনৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে জনাবচোন। লগতে এম্ব্ৰইডাৰী ভিডিঅ'সমূহ চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব।